এভৰিৱান গুড ইভিনিং। আজি মই উপস্থিত আছোঁ হাতীগড়, যোৰহাটৰ হাতীগড় ৰাম বাবা মন্দিৰত। ভাল লাগিছে, এটা সুন্দৰ দৃশ্য দেখিবলৈ পাইছোঁ। এয়া আপোনালোকক দেখুৱাইছোঁ। আৰু মই যিহেতু বহুত দিন ভিডিঅ' অনা নাই, সেইটোকে আজি ভিডিঅ' এটা লৈ আহিছোঁ। ভাল পাব চাই, আপোনালোক উপভোগ কৰক ভিডিঅ'টো। মানে ইয়াৰ যিটো ডেক'ৰেশ্যন, মন্দিৰটোৰ এই ডেক'ৰেশ্যনটো দেখুৱাম। বৰ সুন্দৰ, ভাল লাগিছে, মনটো একেবাৰে পবিত্ৰতা কৰি তোলে। আমি আহিছোঁ কেইবাটাও, ছাৰ আহিছে, এয়া ছাৰ আমাৰ, এয়া ছাৰ আহিছে, আহিছে। বাহিৰৰ পৰা আপোনালোকক মন্দিৰ চোৱাৰ দৃশ্য দেখুৱাইছোঁ। নীলা আকাশৰ মাজত সন্ধিয়াৰ সময়কণ মন্দিৰটো বৰ ধুনীয়া হৈ পৰে। ইয়াত ছিষ্টেমেটিক আছে মন্দিৰটো। বাহিৰত আপুনি চেণ্ডেল জোতা খুলি থ'ব পাৰে, আৰু চেণ্ডেল জোতা খোলা ঠাইও ধুনীয়াকৈ সজাই পৰাই থোৱা হৈছে। তাত চেণ্ডেল খুলি ভিতৰ চোৱাত আপুনি হাত মুখ ধুই ধুনীয়াকৈ সোমাব পাৰে। এনেকৈ বহুত মানুহ আহে সন্ধিয়া সময়কণ ইয়াত পাৰ কৰিবলৈ, সেৱা এটা ল'বলৈ বহুত মানুহ আহে। যোৰহাটবাসীৰ লগতে অসমৰ সমগ্ৰ ঠাইৰ পৰা ইয়াত অহা দেখা যায়। আৰু লাহে লাহে এতিয়া দেশ বিদেশৰ পৰাও আহিব। বৰ ধুনীয়া মন্দিৰ এটা। মই আহি ইয়াত আচৰিত পাইছোঁ, ইমান ধুনীয়া মন্দিৰ আছে যোৰহাটত। মই ভবা নাছিলোঁ। তাৰপিছত বৰ ভাল লাগিলে, মনটো একদম পবিত্ৰতা আনি দিলে মানে মনৰ মাজত। ইয়াত দুটা মূৰ্তি এনেকৈ চাইডে চাইডে থোৱা আছে। মানুহে বহুত আহে ইয়াত চেলফি ফটো তুলি ভিডিঅ' কৰি ইয়াৰ পৰা লৈ যায়। ভিডিঅ' কৰিব পাৰি ধুনীয়াকৈ। এতিয়া মই ভিতৰ চোৱাত আপোনালোকক দেখুৱাই আছোঁ। ভিতৰ চোৱা চব একদম স্বৰ্ণ মন্দিৰৰ গতে লাগে। এতিয়া এয়া কিবা ৱালৰ চাইডে চাইডে ধুনীয়াকৈ অংকন কৰি থোৱা আছে দেৱ দেৱতাৰ মূৰ্তি, আৰু কিছুমান থিয় কৰি থোৱা আছে, এনেকৈ অংকন কৰা আছে। বৰ ধুনীয়া ধুনীয়া। কিন্তু এবাৰ আহিব, যোৰহাটৰ হাতীগড়ত আছে এইটো। যোৰহাটৰ হাতীগড়ত এই মন্দিৰটো পাব আপোনালোক। বেছি দিন হোৱা নাই নিৰ্মাণ কৰা। এতিয়া লাহে লাহে মানুহে গম পোৱা হৈছে যে যোৰহাটৰ হাতীগড়ত এটা সুন্দৰ ৰাম বাবাৰ মন্দিৰ আছে। এয়া মানুহ বহুত মানে ভিতৰত সোমাই আছে, আৰু দেখুৱাই আছোঁ আপোনালোকক। এয়া চাওক, ইমান ধুনীয়া লাগিছে। এয়া সীতা মাতাৰ প্ৰতিমূৰ্তি, ইয়াত ধুনীয়াকৈ সজাই থৈছে। এইটো চাওক, বৰ ধুনীয়া লাগিছে। এনেকৈ ছাইডত গোপীসকলৰ ছবিও অংকন কৰি থোৱা আছে এনেকৈ। এয়া মানুহে ফটো তুলিছে। ইয়াৰ ওপৰ চোৱা চাওক, ডেক'ৰেশ্যনটো বৰ ধুনীয়া। কিন্তু লাইটৰ একদম জাকত জিলিকা কৰি থৈছে, লাইটে মানে একদম লাইটে জাকত জিলিকা কৰি থৈছে। ইয়াত দান পাত্ৰ নেকি, ইয়াত কিবা দিব পাৰে। এনেকৈ দেখুৱাইছে চাওক, কিমান ভাল লাগিছে চাই। বৰ ধুনীয়া মানে, এবাৰ আহিব ইয়াত চাই যাব, আৰু মনটো একদম পবিত্ৰতা কৰি তোলে। এয়া পণ্ডিত এজন থাকে। পণ্ডিতৰ পৰা কিছু তথ্য নাপালোঁ, তেখেত ব্যস্ত থকাৰ বাবে। পিছৰ বাৰ যদি আহোঁ ইয়ালৈ, তেতিয়া নিশ্চয় আৰু ভালকৈ আপোনালোকক তথ্য দিম। এয়া আমাৰ বাবা ৰামদেৱৰ মূৰ্তি। ইয়াত ভৰি এনেকৈ হেৰি কৰি থোৱা আছে, তাত সেৱা লৈ মানে ৰাম বাবাৰ ভৰিৰ ছাপ আছে ইয়াত, মানে তাত হাত দুখন থৈ সেৱা ল'ব পাৰে এনেকৈ। আৰু তলত পানী আছে, পানীটো মূৰত এনেকৈ ধুনীয়াকৈ এনেকৈ লগাই পিনে মানে সেৱা ল'ব পাৰে। আজি এই থুলমূলকৈ ভিডিঅ'টো আপোনালোকৰ মাজলৈ পঠিয়ালোঁ, আৰু নেক্সট টাইম যাতে মই ভালকৈ আপোনালোকৰ মাজত আৰু ভাল ভাল ভিডিঅ' লৈ আহিম। ভিডিঅ'টোকে আপোনালোক চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, আৰু বেল আইকনটো বজাই থ'ব। ধন্যবাদ।